হেল্ল' ফ্ৰেণ্ডছ, বগীবিল দলং। এই বগীবিল দলংখনৰ কথা আমি প্ৰত্যেকেই জানো, নহয়নে ফ্ৰেণ্ডছ? এই বগীবিল দলংখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং নিৰ্মিত। আজি আমি আপোনালোকৰ আগত বগীবিল দলঙৰ ওপৰত নজনা কিছুমান কথা শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটোত আপুনি যদি প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। ব্ৰহ্মপুত্ৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদী আৰু ডাঙৰ নদী। ব্ৰহ্মপুত্ৰৰ ওপৰত মই আপোনালোকৰ আগত ক'বলগীয়া একো নাই, কাৰণ আজিকালি প্ৰত্যেকেই গম পায় ব্ৰহ্মপুত্ৰৰ কথা। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰতবৰ্ষৰ সকলোতকৈ দীঘল দলং বগীবিল, আৰু এই বগীবিলৰ বিষয়ে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। বগীবিল দলংখন হৈছে আমাৰ 25 ডিচেম্বৰ 2018 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ঘাটন কৰা। কেৱল ভাৰততেই নহয়, এছিয়াৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম ব্ৰিজ হিচাপে এই ব্ৰিজখন স্থান পাবলৈ সক্ষম হৈছে। বগীবিল ব্ৰিজখনত দুটা খাপ আছে। তাৰে তলৰ খাপত ৰেল লাইন আৰু ওপৰৰ খাপত আমাৰ জেনেৰেল গাড়ীবোৰ চলে। বগীবিল ব্ৰিজখন প্ৰায় 5 কিলোমিটাৰৰ ওচৰত, অৰ্থাৎ 4.94 কিলোমিটাৰ, আৰু 5920 কৰোৰ টকা খৰচ হৈছিল। বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা চতুৰ্থখন দলং। ইণ্ডিয়াৰ লংগেষ্ট ৰেল কাম ৰ'ড ব্ৰিজ হিচাপে এই ব্ৰিজখন। এছিয়াৰ ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰ'ড ব্ৰিজ। ব্ৰহ্মপুত্ৰৰ পৰা প্ৰায় 32 মিটাৰ ওপৰত দলংখন নিৰ্মিত। বন্ধুসকল, এতিয়া কথা হ'ল, কিছুমানে আকৌ প্ৰশ্ন কৰিব যে ধলাশদিয়া ব্ৰিজখনৰ কথা। তেন্তে মই কৈ দিছোঁ, ধলাশদিয়া ব্ৰিজখন হ'ল ভাৰতবৰ্ষৰ ভিতৰত থকা ব্ৰিজসমূহৰ ভিতৰত আটাইতকৈ দীঘল ব্ৰিজ। কিন্তু ধলাশদিয়া ব্ৰিজখনৰ লগত বগীবিল ব্ৰিজখনৰ সম্পূৰ্ণ পৃথকটো বেলেগ। মানে বগীবিল ব্ৰিজখন হৈছে কিছুমান ডিফাৰেণ্ট আছে। বগীবিল ব্ৰিজখন আমাৰ ৰেল কাম ৰ'ড ব্ৰিজ হয়। বগীবিল ব্ৰিজখন ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাৰ ওপৰত নিৰ্মিত। বন্ধুসকল, বগীবিল ব্ৰিজখন আমাৰ অসম আৰু ভাৰতবৰ্ষৰ কাৰণে এক গৌৰৱৰ কথা। এই ব্ৰিজখন বনাবলৈ ষ্টাৰ্ট কৰিছিল 2002 চনৰ 21 এপ্ৰিলত, কিন্তু ব্ৰিজখনৰ ফাউণ্ডেশ্যনটো 1997 চনৰ 5 জানুৱাৰী তাৰিখতেই বনোৱা। সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ দেৱৰ দ্বাৰা ফাউণ্ডেশ্যনটো বনোৱা হৈছিলে। কিন্তু 2002 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ইনগ্ৰেট কৰিছিলে আৰু তাৰ পৰা কাম ষ্টাৰ্ট কৰিলে। পিছত ব্ৰিজখনৰ সম্পূৰ্ণ কাম 2018 চনত শেষ হয়, আৰু ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দলংখনৰ পথ মুকলি কৰি দিয়ে। বাৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই অৱশ্যে ভাল পালা, আৰু ফ্ৰেণ্ডছ, এনেকুৱা আগলৈ ভিডিঅ' পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব নাপাহৰিব। আশা কৰিছোঁ ইতিমধ্যে আপোনালোকে এটা লাইকো কৰি দিছে। আৰু আজিলৈ আহিছোঁ। জয় আই অসম, বাই বাই।